এডভান্টেজ আসাম 2.0 প্ৰাৰম্ভণিতে আমাৰ হিন্দুস্তান ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰা বা ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যনক নতুন ধৰণে নিৰ্মাণ কৰাৰ ঘোষণা আজি আনুষ্ঠানিকভাৱে কৰা হ'ল। আগৰ যি BVCL আছিল বা পুৰণা যি সাৰ কাৰখানা আছিল সি সম্পূৰ্ণ তাৰ পৰা সম্পূৰ্ণভাৱে পৃথক এটা নতুন সাৰ কাৰখানা নামৰূপত গঢ়ি তোলা হ'ব। আগত BVCL যি আছিলে তাৰ ইউৰিয়াৰ প্ৰডাকশ্যন কেপাচিটি আছিল খুব টানি মানি 2 লাখ মেট্ৰিক টন। এইবাৰ আমি প্ৰস্তাৱ কৰিছোঁ 12.75 লাখ মেট্ৰিক টন, তাৰমানে 13 লাখ মেট্ৰিক টন আমি ইউৰিয়া আৰু আদাৰ ৰিলেভেণ্ট ফাৰ্টিলাইজাৰ আমি তাত নিৰ্মাণ কৰিব পাৰিম। আৰু ইয়াৰ যিটো নতুন ব্যৱস্থা হ'ব সেই ব্যৱস্থাত ৰাজ্য চৰকাৰৰো 40% অংশীদাৰিত্ব থাকিব। আৰু ইয়াৰ নাম কি হ'ব, নতুন নাম হ'ব, পুৰণা নাম থাকিব, আলোচনা হ'ব, কিন্তু সম্পূৰ্ণ এটা পৃথক এটা নতুন সাৰ কাৰখানা হ'ব। আৰু বৰ্তমানৰ ব্ৰহ্মপুত্ৰ ভেলী যিটো সাৰ কাৰখানা আছে তেওঁলোকৰ 11%হে ইয়াত কণ্ট্ৰিবিউশ্যন থাকিব। অৰ্থাৎ বহুতে আগত কয় যে চতুৰ্থ ইউনিট হ'ব নেকি, থাৰ্ড ইউনিট হ'ব নেকি। ইয়াত কোনো থাৰ্ড ফৰ্থ ইউনিট নহয়, ইট উইল বি এ ব্ৰেণ্ড নিউ গ্ৰীণফিল্ড ইউৰিয়া প্লাণ্ট। কমপ্লিটলি এটা নতুন সাৰ কাৰখানা, নতুন টেকন'লজি দি নতুন ইকুইপমেণ্টেৰে ইয়াক নিৰ্মাণ কৰা হ'ব। আৰু আমি ভাবোঁ যে এডভান্টেজ অসমৰ সময়ত আৰু এটা সঠিক ৰূপ আমাৰ সন্মুখত আহিব। কেন্দ্ৰীয়